আজি বড়োলেণ্ডত কোনো দাদাগিৰিৰ চৰকাৰ নাই, কোনো ভয় কৰিব লগা নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈ আছে শান্তি ৰেলী কৰিছে, শান্তি ৰেলী। সেইকাৰণে মই কৈছো বড়োলেণ্ডত ক'ত অশান্তি আছে? পৰ্বতজোৰাত আছে না মাজবাটত আছে? বড়োলেণ্ড অঞ্চলত কোনো অশান্তি নাই। অশান্তি এটা জাগাতে আছে। এই অশান্তি আছে শ্ৰীৰামপুৰ গেটৰ সিন্ডিকেটৰ নেতা হাগ্ৰামা মহিলাৰীৰ ব্ৰেনত আছে, আৰু বেলেগত কতো নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া শ্ৰীৰামপুৰ গেটৰ নেতা, সি বড়োলেণ্ডৰ নেতা নহয়, সি বিটিচিৰ নেতা নহয়, কোনো জাতি জনগোষ্ঠীৰ নেতা নহয়। হাগ্ৰামা মহিলাৰী কাকো চিনি নাপায়, এটাই চিনি পায়, ইটো হল শ্ৰীৰামপুৰ গেট। ৰাতিপুৱাৰ পৰা গধূলিলৈকে এটাই দেখে, ইটো হল শ্ৰীৰামপুৰ গেট। সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই আহ্বান কৰিছো, তেখেতে শ্ৰীৰামপুৰ গেটত আহি যি নহওক এটা বিল্ডিং পৰি আছে, সেই বিল্ডিংটো লওক, আমি চৰকাৰে ৰিপেয়াৰিং কৰি দিম, তাতে থাকিব পৰা পানী, ইলেক্ট্ৰিচিটি, এচি সব লগাই দিম। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তাতে বহি পেলাই ট্ৰাক বিলাক হিচাপ কৰি থাকক, কিমান মাছৰ ট্ৰাক আহে, কিমান কি আহে, কিমান লোহা লকৰ আহে, এইটো হিচাপ কৰক, আমাকো হিচাপ দিয়ক। আৰু কিমান পইচা পায় তেখেতে নিজে হিচাপ কৰি যিমান লাগে তেখেতক লওক, UPPৰ দলক। আমাৰ কোনো শ্ৰীৰামপুৰ গেটৰ পইচা নালাগে, কোনো শ্ৰীৰামপুৰ গেট টাৰ্গেট কৰি আমি চৰকাৰ চলাবলৈ অহা নাই। আমাৰ মা, দেউতা, দাদা, ভাই, বড়োলেণ্ডৰ লক্ষ লক্ষ জনসাধাৰণৰ শান্তি আৰু নিৰাপত্তাৰ কাৰণে ৰাজনীতি কৰিবলৈ আহিছো, শ্ৰীৰামপুৰ গেটৰ কাৰণে নহয়। আজি হাজাৰ হাজাৰ ট্ৰাক আহিছে গৈছে, ইয়াৰ লগত আমাৰ কি মতলব আছে? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ইতিমধ্যে যে এই সময়ত কোনো শ্ৰীৰামপুৰ গেট নহয়, কোনো সিন্ডিকেট, কোনো কৰাপশ্যন, কোনো ধৰণৰ টলাৰেট কৰা নহব। আৰু সেই হিচাপে আজি বড়োলেণ্ড অঞ্চলতো আমাৰ কাউন্সিলত BPFৰ সময়ত যদি 100% কৰাপশ্যন আছিলে, এই কৰাপশ্যনটো বন্ধ কৰাৰ কাৰণে আমি কাম কৰি আছো।